অডিয়েন্সখিনিও কম নহয় সকলো কথা ভালকৈ নজনাকৈ কাৰোবাক একদম দোষী সজাই থৈ দিয়ে যোৱাকালিৰে পৰা ফেচবুকত এটা কল ৰেকৰ্ডিং খুবেই ভাইৰেল হৈ আছে ইউটিউবাৰ কুহিকটো আমি সকলোৱে চিনি পাওঁ ইনষ্টাগ্ৰাম ফেচবুক আৰু ইউটিউবতে ভিডিঅ' বনাই থাকে আৰু ইমান ধুনীয়া এজনী ছোৱালীক কোনেনো চিনি নাপাব আৰু সেই ধুনীয়া ছোৱালীজনীৰ যে ইমান এটা ৰূপ আছে সেইটো আমি জনাই নাছিলোঁ এতিয়া কথা হ'ল কোন সঁচা কোন মিছা আমি ভিতৰৰ কথাখিনি নাজানো এতিয়া সেই বাইদেউগৰাকীয়ে যেতিয়া কল ৰেকৰ্ডিংটো ভাইৰেল কৰিছে তেতিয়াহে আমি গম পালোঁ যে কুহি এনেকৈ সেই বাইদেউগৰাকীয়ে এটা ভিডিঅ' প্ৰেৰণ কৰিছে যে কৈছে বৰ্তমান তেওঁ হাজবেণ্ড এতিয়া পলাই আছে ইয়াতে কথা হ'ল কোন সঁচা কোন মিছা আমি ইমান একোৱে নাজানো যাৰ ওপৰত আমি কাকো দোষী সজাব নোৱাৰো কাৰণ ইমান দিনে যদি এটা ৰিলেশ্যনশ্বিপত আছিলে সেই বাইদেউগৰাকীয়ে ইমান দিনে কিয় লুকুৱাই ৰাখিছিলে সেই বাইদেউগৰাকীও বৰ্তমান দোষী লুকুৱাই ৰখাৰ বাবে দোষী হয় কিন্তু কুহিয়ে এইটো বহুত বেয়া কৰিছে যে এজনী ৱাইফ আছে আৰু কন্যা সন্তান আছে তাৰপিছতো তেওঁ এনেকৈ ৰিলেশ্যনশ্বিপত আহিছে বাৰু এতিয়া যিয়ে হওক এতিয়া অডিয়েন্সখিনিৰ ওপৰত মোৰ এইটো প্ৰশ্ন হ'ব এতিয়া কুহিক সকলোৱে দোষী সজাই আছে যেতিয়া কুহিয়ে এটা ভিডিঅ' বনাই দিব তেতিয়া কি কৰিব সকলোৱে সেই কমেণ্ট বক্সটোত যায় কি কৰিব বা বেলেগৰ কথা কাণ নিদিবা তুমি আগুৱাই যোৱা এইবোৰ বাদ দিয়া অমুক তমুক ঢেৰ কিবা কিবি ক'ব কিন্তু এতিয়া সেই অডিয়েন্সখিনিয়ে তেওঁক কৈ আছে মতা চুৰণি অমুক তমুক বহুত কিবা কিবি আৰু অডিয়েন্সখিনিও কম নহয় সকলো কথা ভালকৈ নজনাকৈ কাৰোবাক একদম দোষী সজাই থৈ দিয়ে